হ'লে সন্তুষ্ট নহয় ব্যক্তিগতভাৱে আৰু সন্তুষ্ট নহয় আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিন অনুৰাগী হিচাপে জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছেগৈ আমি তদন্ত আৰম্ভ নহওঁতে তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি যিবোৰ আমি একিউজেশ্যন দিছিলোঁ যে ইট ৱাজ এ কেছ অফ নেগলিজেঞ্চ তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম সেইটো কাম মানে খুব এমেচাৰাছ হৈছে সেইটো প্ৰফেশ্যনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয় গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত কিন্তু ডুবি থকা মানুহ এজনক যদি মই পাৰিও সহায় কৰা নাই সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ গতিকে মোৰ দৃষ্টিত বহুত কথা বহুত প্ৰশ্নৰ মোৰ হেৰি হোৱা নাই কিন্তু মই শুনিবলৈ পাইছোঁ এতিয়াও মই ভালকৈ গম পোৱা নাই এই কথাষাৰ মই শুনিবলৈ পাইছোঁ গৰিমাই কথাটো একচেপ্ট কৰিছে মোৰ সেই কথাটো ভাল লাগে গৰিমা মোৰ বন্ধু হয় জুবিন মোৰ বন্ধু কিন্তু মোৰ কিন্তু ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয়